Hi friends, welcome to my channel. মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি মই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছো। এতিয়া বহুত দেৰি হ'ল, পিছবেলা হ'ল, 3টা বাজি গ'ল। আমি যাব ওলাইছো গাঁৱৰ ঘৰলৈ। তাতে গৈ আমি আজি থাকিম। আজি ৰাতি থাকিম, কালিহে অহা হ'ব। তাতে গৈনো আমি কেনেকৈ কি কৰোঁ, কি খাওঁ, কি কৰোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। সেইকাৰণে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে চাই যাব আৰু প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুন মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ঠিক আছে, তেনেহ'লে এতিয়া আৰু বেছি কথা নকওঁ, ইয়াতেই মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ব্লগটো। এতিয়া আমি যাবলৈ ওলাইছোঁ। কি বাটত দেখুৱাই যাব পাৰোঁ অলপ চলপ দেখুৱাই যাম, আৰু বাকীখিনি কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই যাম। ঠিক আছে, তেনেহ'লে শেষলৈকে ভিডিঅ'টো চাই যাব। এয়া আমি আহি আছোঁ। এতিয়া আমি পাইছোঁহি ৰিজাৰ্ভ। এইখন মেলেং ৰিজাৰ্ভ হয়। মৰিয়নিৰ পৰা 1.5 কিলোমিটাৰমান হ'ব আৰু মৰিয়নি পাৰ হৈ আহি 1.5 কিলোমিটাৰমান পাছতে এইখন ৰিজাৰ্ভ পায়। গিবন বুলি কয়। মেলেং ৰিজাৰ্ভ এখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰতে পৰে। আমি আহি আছোঁ। সেউজীয়া পৰিৱেশ। এইটো চাইডে ৰিজাৰ্ভখন আছে আৰু সোঁ চাইডে বাগান আছে, চাহ বাগান। আমি গৈ লওঁ। বতাহ মাৰিছে, একোৱেই শুনি গাইজ গুড মৰ্ণিং। কালি আহি পাওঁতে দেৰি হ'ল, গধূলি হ'ল। মই গা পা ধুই আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল, কণ্টিনিউ নকৰিলোঁ। আৰু এতিয়া আকৌ ৰাতিপুৱা আৰম্ভ কৰিছোঁ। আমি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি ৰেডি। এতিয়া অলপ পিছত ভাত বনাম। আৰু কালি ৰাতি মই হাঁহৰ মাংস বনালোঁ। কেনেকৈ কি বনালোঁ সেইখিনি বাৰু ভিডিঅ' কৰি থৈছোঁ। ঠিক আছে, তেনেহ'লে সেইখিনি আপোনালোকে চাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, তেনেহ'লে আহকচোন সেইখিনিকে চাওঁ মই কালি কেনেকৈনো কি বনালোঁ। এয়া চাওক, আমাৰ হাঁহ পুৰি মেলি ৰেডি আৰু দেই। পুৰি থৈছে হাঁহটো। কি কাটিছা হয় নি? খাম। কিমানমান হ'ব বাৰু ইয়াত? 1 কিলোমান হ'বনে? 1.5 কিলোমান হ'ব। এয়া মই হাঁহৰ মাংস বনাবলৈ আলু কাটি এনেকৈ তিয়াই থৈছোঁ। আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী। এতিয়া তেল গৰম হৈছে, জুইত বনাইছোঁ। পিঁয়াজখিনি দি দিছোঁ গৰম তেলত। তাৰপাছতে মই এনেকৈ ভাজি থাকিম ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি। তাৰপিছতে মই ইয়াত লাহেকৈ নিমখ অলপ দি দিছোঁ। নিমখ অলপ দি লৈ আকৌ ধুনীয়াকৈ ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। এতিয়া বিলাহী আৰু আদা নহৰুখিনি দি দিছোঁ। সেইখিনি দি লৈ ভালকৈ ভাজিম। বিলাহী গলি যোৱালৈ ভাজি থাকিব লাগিব। তাৰপিছতে মাংসখিনি দি দিছোঁ। মাংসখিনি দি লৈ একদম ভালকৈ ভাজি ল'ব লাগিব, প্ৰায় 15-20 মিনিটমান। এতিয়া মই মছলা দি দিছোঁ, জিৰা, ধনিয়া সেইখিনি দি দিছোঁ। দি লৈ ভালকৈ মাংসখিনি ভাজি আছোঁ সিজালৈকে। এনেকৈ ভাজি 15-20 মিনিটমান পূৰা ভাজিব লাগিব। তাৰপিছত ইয়াত তেল ওলাইছে চব কিমান। এতিয়া মই ইয়াত আলু দি দিছোঁ। ঘৰুৱা হাঁহ যে সেইকাৰণে তেল ওলাইছে, বহুত তেল ওলাইছে। আলুখিনিও ইয়াৰ লগতে ভাজি ল'ম ভালকৈ। ভাজি লৈ এতিয়া মই ইয়াতে মিট মছলা দি দিছোঁ। এতিয়া মই ঢাকনখন লগাই দিছোঁ। ঢাকনখন উঠাই দি দেখিছোঁ পূৰা উতলি আছে। গৰম পানী দি দিছিলোঁ, ক'বলৈ পাহৰিলোঁ। গৰম পানী দি দিছিলোঁ। এতিয়া ইয়াত ভালকৈ এনেকৈ আকৌ এবাৰ লৰাই ভালকৈ সিজিবলৈ দিম আলুখিনি। জুইত বনালে খায়ো টেষ্ট লাগে, সেইকাৰণে জুইতে বনাইছোঁ। এনেকৈ এয়া চাওক, আমাৰ মাংস ৰেডি হৈ গ'ল।
এতিয়া মই শুকানকৈ মানে ড্ৰাইকৈ বনাব লৈছোঁ। আকৌ এবিধ পিঁয়াজ আৰু নিমখ দি লৈ এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। তাতে আদা নহৰু দিছোঁ আৰু বিলাহী আৰু হালধি দি দিছোঁ। দি লৈ ভাজি থাকিব লাগিব ভালকৈ। জলকীয়াও আছে ইয়াৰ লগতে। ড্ৰাইকৈ বনাম এইটো। ড্ৰাই কৰি এতিয়া মাংসখিনি দি লৈ ইয়াতে ভালকৈ ভাজি থাকিব লাগিব। সেয়া চব মাংসখিনি তাত তেল ওলাইছে। তাত মই মছলা দি দিছোঁ অলপ। মছলা পেকেটটোতে পৰি গৈছিলে। আকৌ ভালকৈ ভাজিছোঁ। ভাজি এনেকৈ এইখিনিও প্ৰায় 10-15 মিনিটমান এনেকৈ ভাজিব লাগিব। মাংসটো ভালকৈ সিজালৈকে এনেকৈ ভাজি থাকিব লাগিব। ভাজি যেতিয়া আৰু মাংসটো সিজে তেতিয়া খাবলৈ ৰেডি। এইখিনি চাওক, নেমু টেঙা, নহৰু লৈ লৈছোঁ, লগত জলকীয়া, ঘৰৰ জলকীয়া, মাংস আৰু এইফালে ড্ৰাই ফ্ৰাই আৰু নতুন চাউলৰ ভাত।